এতিয়া শুনক পেট্ৰলৰ ওপৰত কিছু কথা। মোক কওক, পেট্ৰলৰ দাম কমিছে নে নাই? আৰু 50 টকামান বঢ়াই দিব লাগিছিল। এবাৰ শক্তিৰে কওক, পেট্ৰলৰ দাম কমিল নে নাই? কি বক্সা তই গিলা? ডিজেলৰ দাম কমিল নে নাই? কি ফকতীয়া কথা কৈছা? আপোনালোকৰ পকেটত কিছু পইচা ৰাহি হ'ল নে নাই? কি শুনলো মই এইবোৰ, কি শুনলো? আপোনালোকৰ লাভ হ'ল নে নাই? মনে মনে থাক তই। দামৰ ওপৰত দাম, দামৰ ওপৰত দাম, দামৰ ওপৰত দাম, এনেকুৱাই পেট্ৰলৰ দাম বঢ়াই আছে। আৰু কৈ আছে পকেটত পইচা ৰল নে নাই? মাথা বেয়া হৈ গৈছে নেকি ইয়াৰ? অ' লংগি খুৰা, চাইকেল লৈ ক'ত যা তই? বাইকখন কি হ'ল? দেখা নাই মুড়ি খুৰাই পেট্ৰলৰ দাম বঢ়াইছি, বাইক লৈ আহিবি। এনে কৈছা দে তই। ধেমালি কৰা হেন পাইছা নেকি মোক? এনে কোৱা হেন পাইছা নেকি মোক? পগলা ভাবছা নেকি মোক তই? যাওঁ ঘৰত যাওঁ, চাইকেল ঘূৰ।